হাই নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ আজি ৰাতিপুৱাই কেমেৰা ধৰিছোঁ আৰু এয়া চাওক গা মূৰ ধুই আহিলোঁ চুলি শুকুৱাই নাই আৰু আজি দিনটোৰ কাৰ্যসূচী হিচাপে ঘৰতে কিনো কৰোঁ তাকে অকণমান দেখুৱাম বুলি ভাবিছোঁ আশা কৰিছোঁ ঘৰতে কৰা এই ভিডিঅ'টিও আপোনালোকে চাই ভাল পাব আৰু মৰম দিব আহক যাত্ৰা আৰম্ভ কৰোঁ পুৱা শুই উঠাৰ লগে লগে জীৱন যাত্ৰাৰ দৈনন্দিন কাম কাজবিলাক থাকেই তাতে আজি এটা বিশেষ দিন কি দিন আপোনালোকক দেখুৱাম আশা কৰিছোঁ আপোনালোকে চাই যাব সম্পূৰ্ণকৈ ভিডিঅ'টি আৰু যিসকল ভাতৃ ভগ্নীয়ে আমাৰ HS পৰীক্ষা আৰু HSLC পৰীক্ষা দি আছে তেখেতসকললৈও বহুত শুভকামনা জ্ঞাপন কৰিছোঁ শিৱৰাত্ৰি গ'ল কিন্তু কাপোৰ কানি বহুত ওলাল ধুবলৈ বন্ধু বান্ধৱীসকল আৰু এই ফাগুন মাহত কাপোৰ কানিবোৰ ডাঙত ভালকৈ নাথাকে পৰি যায় নহয়নে বাৰু কানি ধুব লগা হ'ল বন্ধু বান্ধৱীসকল ৰাতিপুৱাই মোবাইল ধৰিছোঁ আজি আৰু এই ডাংডাল হৈছে পথাৰৰ ডাং কিন্তু বাৰীৰ ভিতৰবিলাক আছেই এইফালে টিউবৱেলৰ পাৰত থকা কাপোৰবোৰ চাওক যিমানখিনি পাৰিছোঁ এইকেইদিন ধুয়ে আছোঁ আৰু বহুখিনি এতিয়াও ধুবলৈ বাকী আছে আৰু এইফালে চাওক আমাৰ বেটাৰ গা ভাল নাই সি বিচনাত শুয়ে আছে গাটো ভাল পাইছে নাই বেটা পাইছোঁ আৰু এইফালে চাওক বেটাৰ নামত প্ৰস্তুতি কৰা বিশেষ দিনটোৰ সামগ্ৰী এইবিলাক পেকেট গাখীৰ কিনা এইখিনি ঘৰুৱা গাখীৰ এৱা গাখীৰ চাহৰ বাবে আৰু ইয়াত আছে গুড় চেনি এইটো ঘিউৰ বটল লগতে আছে এয়া মৌজোল আৰু এয়া চাওক আমাৰ অসমীয়া সমাজৰ প্ৰধান বস্তু তামোল আৰু পাণ এই তামোল পাণ নহ'লে আমাৰ কোনো কাজেই নহয় সমগ্ৰ প্ৰস্তুতি ইতিমধ্যে হৈ গৈছে আৰু ঘৰ দুৱাৰবিলাক মচি কাচি চাফ চিকুণ হৈ গ'ল এইটো আমাৰ নতুন পাকঘৰ আজি নতুনকৈ আৰম্ভ কৰিম পাকঘৰৰ চুক এটাতে পাচলিবিলাক এনেদৰে থোৱা হৈছে আৰু এনেদৰে মাটিত থ'লে দুদিনমান সতেজ হৈ থাকিব দেহাতি চাওঁ ভাল হৈছে নাই হোৱা ইমানকৈ আমাৰ ল'ৰা ছোৱালীবোৰ গা ভাল নাইকিয়া হৈছে কৃষ্ণ ৰাতিপুৱাৰ বিভিন্ন কাম কাজবিলাক হ'ল এতিয়া আমাৰ ঘৰলৈ আহিব আমাৰ আইতা এগৰাকী আৰু আজি পায়স দিয়া হ'ব গতিকে আপোনালোককো অকণমান দেখুৱাম ইহঁতকেইটা ইমান টেঙৰ মই অহাৰ লগে লগে চব চুপচাপ হৈ থাকে সেইকেইটা নহ'লে কথা পাতি থাকে পুৰা আমাৰ নিমন্ত্ৰিত ভকতসকল কিমান কথা পাতিছা এতিয়া লাজ লাগিছে হে অথনি পেটে কৰি থকা নাই কোনে কৰিছিলে হ'ব কথা পাতি থাকা দেই এইফালে আইসকলে পায়সৰ যো-জা কৰিছে আমাৰ নতুন পাকঘৰত আজি পাকঘৰ শুভাৰম্ভণি হৈ গ'ল এইফালে আমাৰ আইসকলে আমাৰ গা বেয়া সন্তান দুটাক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিছে পায়স আগবঢ়াইছে আৰু লগতে নিমন্ত্ৰিত আমাৰ অময়া ভকতসকলেও পায়স গ্ৰহণ কৰিছে এয়া কৃষ্ণ প্ৰভু ভগৱন্তই কোনো দুখাদুখ ধৰিব নালাগে আই মাতৃও সন্তুষ্ট হ'ব লাগে এই ভণ্টিৰ কাহেই ধৰিলে এই বেছিকৈ ধৰিছে তাইৰ কাহটো আমি ল'ৰা বুঢ়া সকলোৱে ভগৱানৰ নামত পায়স মুঠি গ্ৰহণ কৰিলোঁ মাছ খাই দিলে তুমি কোনজনী খাবা আৰু দাৱে ডাঙৰজনী ডাঙৰ এচকল খাবলৈ মন গৈছে হ'ব বাৰু খাবা খাবা আৰু অময়া ভকতসকলক বিদায়ো দিলোঁ বন্ধু বান্ধৱীসকল আমাৰ সমাজত যিসকল লোকৰ বসন্ত ৰোগ হয় বা আয়ে দেখা দিয়া বুলি কয় সেইসকলে বিচৰা ধৰণে খাবলৈ দিয়া হয় তাকে মান দিয়া বুলিও কোৱা হয় সেই মানৰ প্ৰস্তুতি এয়া চলি আছে আমাৰ নতুন পাকঘৰত আৰু আইসকলেই তাৰ প্ৰস্তুতি কৰিছে এয়া সুন্দৰকৈ তাৰপিছত আৰু এন্ধাৰ হ'ল যাব পৰা নাই বৰষুণ ডাৱৰীয়া পৱনৰ মাকে মই গ'লোঁগৈ তাৰপিছত বিয়া নাম খাই গওক মোৰ হুৰ চুৰ নাই এনেই গওকচোন নালাগে
আপোনালোকৰ দিনৰ এফাকি গাওক। বগী টেঙা পাত, বগী টেঙা পাত, থম থমকে থমা গাখীৰ, মাগুৰি ধানৰ ভাত। সেইবোৰ গাইছে। সুন্দৰ দেই, বহুত সুন্দৰ। আগৰ দিনৰ নাম যে অৰ্থ থকা বিয়া নাম। এইবোৰ মানে বোৱাৰীয়েকে কৰা সেইবোৰ গাইছেগৈ আকৌ কাহিনীবোৰ। প্ৰভু শ্ৰীহৰি চৰণত এগছি বন্তি, এযোৰ গুৱা পাণ, অৰিহণাৰ সৈতে গোপিনীয়ে আমাৰ সন্তান দুটাক মান দিয়া কাৰ্য আৰম্ভ কৰিছেই। লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি এনে কাৰ্য সম্পাদন কৰা হয়, কিন্তু বৈজ্ঞানিক ভিত্তিও বেলেগ বেলেগ ধৰণে আছে। বসন্ত ৰোগৰ চিটাও পোৱা যায়। মূলতঃ বসন্ত ৰোগীৰ বাবে চাফ চিকুণ আৰু শান্তিময় পৰিৱেশ এটাৰ অতিকে প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ বন্ধু বান্ধৱীসকল। মহামায়া শীতলা আই মাতৃৰ নামত অনুষ্টুপীয়াকৈ যিখিনি আয়োজন কৰা হৈছিল, সেইখিনি ভগৱানৰ কৃপাত সুকলমে সমাধা হৈ গ'ল আৰু গোপিনীসকলকো আমি বিদায় দিলোঁ। তোমালোকৰ স্পৰ্টিঙৰ ৰংটো কেনেকুৱা? ভাল লাগে নে বেয়া লাগে? ভাল লাগে হয় নাই? আৰু তোমালোককো খুব ধুনীয়া দেখে দেই। তোমালোকে চাফ চিকুণকৈ স্কুললৈ আহিবা আৰু কাপোৰ কানিবিলাকো চাফ চিকুণকৈ পিন্ধিবা। আৰু নতুন স্কুল যোৱাবিলাকে কি কৰিবা আজিৰ পৰা ঘৰ? নতুন স্কুললৈ যাবা যে, আমাৰ স্কুলখনৰ নামটো লিখিব পাৰিবা নাই? আৰু কি কৰিব লাগিব? অংক ভালদৰে পাৰিবলৈ হ'লে নেওতা ভালদৰে পাৰিব লাগিব। নেওতা অভ্যাস কৰি থাকিবা। ছাত্ৰ ছাত্ৰীসকলৰ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছতে আজি পঞ্চম শ্ৰেণীৰ বিদায় পৰ্ব। তোমালোকক ভাল লাগিছে নাই আজি? আমাক মনত থবা নাই? কেতিয়াবা কিবা সংগ্ৰাহ কৰিছিলোঁ যদিও বেয়া নাপাবা দেই, এইবোৰ ধৰি নাৰাখিবা। ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি বিদায় ক্ষণত খুব দুখ লগা পৰিৱেশ এটা দেখা গৈছে আৰু সিহঁতৰ মনত উৎসাহো দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ ছাৰ বাইদেউ চৰণত ধৰি উপহাৰ প্ৰদান কৰিছে। খুব এটা সুন্দৰ দৃশ্য আৰু বাইদেউ ছাৰেও ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ আৰু মৰম চুমাৰে উপচাই তুলিছে। বিদ্যালয় এৰাৰ বিদায় ক্ষণত সকলোৱে একেলগে অসম সংগীত পৰিৱেশন কৰিছে আৰু তাৰ পাছতে সকলোৱে ঘৰা ঘৰি গৈছে ছাত্ৰ ছাত্ৰীসকল। সকলোলৈ মৰম আৰু শুভেচ্ছা থাকিল। শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল। আশা কৰিছোঁ সকলোৰে দিনবোৰ ভালে ভালে গৈ আছে। ময়ো বিদ্যালয়খনিৰ পৰা আহিলোঁ আৰু ঘৰত কিছু সৰু সুৰা কাম আছিলে সেইকেইটাও কৰিলোঁ আৰু যিসকলে চাহ জলপান খাবলৈ ইচ্ছা কৰিলে তেখেতসকলকো দিলোঁ আৰু ময়ো চাহ তাহ খাই একেবাৰে আজৰি। এতিয়া মোৰ যাব লগা আছে আমাৰ গাঁৱতে থকা মহিলা প্ৰেক্ষাগৃহত অন্য এটা কাৰ্যসূচীৰ বাবে। ভাবিছোঁ তালৈ সাজু হওঁ আৰু আপোনালোককো তাৰ কিয়দাংশ অকণমান দেখুৱাবলৈ প্ৰয়াস কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আহক গৈ থাকোঁ। আমাৰ গাঁৱৰ উখুৰা মুখুৰা ৰাস্তা। এয়া খৰধৰকৈ ওলাই আহি আছোঁ বন্ধু বান্ধৱীসকল। দেখিছেনে বাৰু? ৰাস্তাৰ দুয়োকাষ সেউজীয়া সেউজীয়া সুন্দৰ এটা পৰিৱেশ। আজি পিছে ময়ো সেউজীয়া কাপোৰে পিন্ধি আহিছোঁ আৰু এই কাপোৰযোৰ লকডাউনত মই ঘৰতে নিজে বৈ লোৱা। আহি আহি গাঁৱৰ মাজবাট পাইছোঁহি বন্ধু বান্ধৱীসকল। আজিকালি বাৰু মানুহবিলাক দিনক দিনে বেছি ব্যস্ততা নহয়নে? ওচৰ চুবুৰীয়া বুলি ক'লে ইঘৰৰ পৰা সিঘৰলৈ অকণমান যাবলৈও যেন কাৰো সময় নাই। বিশেষ বিশেষ কাৰণ থাকিলে যোৱা হয় নহয়নে? যান্ত্ৰিক যুগত যন্ত্ৰৰ সহায়ত যিমানে কামবিলাক উজু হৈ পৰিছে কিন্তু সিমানে ব্যস্ততাও বাঢ়িছে। ৰাস্তাৰ দুয়ো কাষে আছে এইবিলাক ফুটুকুলা গছ আৰু জাৰ্মানী বন। আপোনালোকে চিনি পাইছেনে নাই নাজানো, কিন্তু আমি জাৰ্মানী বুলিয়ে কওঁ। এইবিলাক আলিৰ কাষে কাষে আছে। ফুলবিলাক প্ৰথমতে বগা হয় কিন্তু এতিয়া পকি পেলাই এনেকুৱা মুগা বৰণৰ হৈছে। এয়া দেখিছেনে? এইবিলাক গাঁৱৰ আম কঁঠাল এনেদৰে আৰু মাজে মাজে তামোল গছ।
নিৰ্দিষ্ট গন্তব্যস্থান পাই গ'লোহি বন্ধু বান্ধৱীসকল। আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আজি এই মহিলা সমিতিৰ প্ৰেক্ষাগৃহটোলৈ অহাৰ মূল উদ্দেশ্য হৈছে আমি যিসকলে গ্ৰাম্য সংগঠনৰ ফালৰ পৰা থিয়েটাৰ আনিছিলোঁ, সেই থিয়েটাৰ অনাৰ আজি অন্তিমটো কাৰ্যসূচী। ইয়াত আজি প্ৰীতিভোজৰ আয়োজন কৰা হৈছে। যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ আৰু যিসকল অভিভাৱকে, স্বামীয়ে, ভাতৃয়ে সকলোৱে আমাক হাতে কামে দিহা পৰামৰ্শ আগবঢ়াই সহযোগিতা আগবঢ়ালে, সকলোকে আজি আমি প্ৰীতিভোজলৈ নিমন্ত্ৰণ জনাইছোঁ। ৰাইজসকল অহাৰ কিছু পলম হ'ব, কিন্তু কামত লগাসকল আগতীয়াকৈ আহিছোঁ আমি সকলোৱে। এইফালে নবৌয়ে দাইল পাতিলেই। আমাৰ হৰি ভকতনীয়ে পিঁয়াজ কাটিছে। কান্দিছে নি আকৌ? নাই কন্দা নহয়? অঁ, আমাৰ ল'ৰাকেইজনী কামত লাগিছে অ' এইফালে। অঁ, বাইদেউ মাংস কাটিছে। আইঅ' কি ক'বা, সেই আমাৰ দিলিঙে দাই কি কৰিলে, ভালৰ ভালখিনি কাটিলে আৰু মোক এতিয়া জলকীয়া ভাজি এইবোৰ কাটিবলৈ দিছে। কি ক'বা, উপায় নাই। লাইটৰ ব্যৱস্থা কৰা নহ'ল, ৰাইজে টৰ্চ মাৰি মাৰি ভাত খাইছে। হাই, গুড মৰ্ণিং ফ্ৰেণ্ডছ। আশা কৰিছোঁ ভালে কুশলে নিশাটো পাৰ কৰিলে আৰু ময়ো ভালে ভালে পাৰ কৰিলোঁ। কালি প্ৰীতিভোজৰ পৰা আহোঁতে যথেষ্ট নিশা হ'ল, সেয়েহে ভিডিঅ'টো সামৰিব পৰা নহ'ল। এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি থওঁ আৰু খন্তেক সময়ৰ পাছতেই পাকঘৰত সোমাবৰ সময় হ'লেই ৰাতিপুৱাৰ ভাত সাঁজ ৰান্ধিবৰ বাবে। তেতিয়াহ'লে আৰম্ভ কৰি থোৱা ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। সকলোৱে কুশলে থাকক, সুস্থ থাকক। হেভ এ গুড ডে'। বাই বাই।